নমস্কাৰ, মই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই ইয়াত CTET অসমীয়া পেডাগজিৰ 30টা প্ৰশ্ন আৰু উত্তৰ একেলগে লৈ আহিছোঁ, আপোনালোকে চাব। এই আগতে আহি যোৱা প্ৰশ্নবোৰ পৰীক্ষাত আপোনালোকক সহায় কৰিব। 1 নম্বৰ প্ৰশ্ন, প্ৰত্যেক ভাষাৰে নিজৰ নিজৰ ব্যাকৰণ থাকে আৰু এই ব্যাকৰণ, ইয়াৰ উত্তৰ হৈছে অপশ্যন এ, নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। ইয়াৰ উত্তৰবোৰ সম্পূৰ্ণ অফিচিয়েল এনচাৰ কিৰ লগত মিলাই দিয়া হৈছে, গতিকে আপোনালোকে ভালদৰে চাই যাব। 2 নম্বৰ, ত্ৰিভাষা সূত্ৰ অনুসৰি তৃতীয় ভাষা। ইয়াৰ উত্তৰ অপশ্যন থ্ৰীটো শুদ্ধ। হিন্দী কোৱা আৰু হিন্দী নোকোৱা ৰাজ্যবোৰৰ কাৰণে বেলেগ বেলেগ। ত্ৰিভাষা সূত্ৰটো এইটো অপশ্যনতে মিল খায়। 108 নম্বৰ, এগৰাকী শিক্ষকে শ্ৰেণীকোঠালৈ ছোৱালীক পঢ়ুৱা, ছোৱালীক বচোৱা বুলি লিখা পোষ্টাৰ এখন আনি বেৰত লগাইছে আৰু ছাত্ৰ-ছাত্ৰীবোৰক এইখন মনোযোগেৰে লক্ষ্য কৰি বিষয়টোত এটা সৰু দফা লিখিবলৈ দিছে। ভাষাৰ শিক্ষকগৰাকীয়ে ব্যৱহাৰ কৰা এই পোষ্টাৰখন হৈছে, ইয়াৰ অপশ্যনকেইটা যদি চাওঁ, ইয়াৰ উত্তৰ 1টো শুদ্ধ। এইবোৰক বিশ্বাসযোগ্য অথেণ্টিক সামগ্ৰী বুলি কোৱা হয়। 109, অনৰ্গলতা ফ্লুৱেন্সিৰ অৰ্থ হৈছে, ইয়াৰ উত্তৰ হৈছে অপশ্যন 4টো শুদ্ধ। যথোচিতভাৱে নিজৰ ভাৱ প্ৰকাশ কৰিব পৰাকৈ কোৱা, পঢ়া আৰু লিখা, তেতিয়াহে তাক অনৰ্গলতা বুলি ক'ব পাৰি। ইয়াৰ অপশ্যনবোৰ আপোনালোকে ভালদৰে চাব, বাকীবোৰো হয় গোটেই লাগে, কিন্তু 4 নম্বৰটো বেছি এপ্ৰপ্ৰিয়েট। 110 নম্বৰ, পঠনৰ ঊৰ্ধ্বগামী বুটম-আপ পদ্ধতিৰ ক্ৰমটো বাছি উলিওৱা। বুটম-আপ বুলি ক'লে সাধাৰণতে তলৰ পৰা ওপৰলৈ যায়, গতিকে আমি যদি প্ৰথম চাওঁ, ইয়াত কোনটো হ'ব? ইয়াৰ একেবাৰে প্ৰথমটো হ'ব আপোনাৰ ধ্বনি থাকে, তাৰপিছত আপোনাৰ থাকিব আখৰ বা বৰ্ণ, তাৰপিছত আখৰ বা বৰ্ণৰ লগ লাগি অক্ষৰ হয়, অক্ষৰ লগ লাগি শব্দ হ'ব, শব্দ লগ লাগি বাক্য হ'ব। বাকীকেইটা আপোনালোকে পাৰিলেও আখৰ আৰু অক্ষৰৰ মাজত অলপ কনফিউজিং হ'ব পাৰে, গতিকে মনত ৰাখিব যে অক্ষৰটো পাছত আহে। গতিকে উত্তৰ অপশ্যন 3 শুদ্ধ। 111 নম্বৰ, ভাষা আহৰণৰ সামাজিক আদান প্ৰদানৰ সূত্ৰৰ ভিত্তিত কৰা উক্তিটো হৈছে, ইয়াৰ অপশ্যন 4টো শুদ্ধ। আনৰ সৈতে অৰ্থোদ্ধাৰ আৰু আলোচনাৰ সুবিধা পালে ভাষা শিকাৰুৱে ভাষা শিকিব পাৰে। 112 নম্বৰ, এক উপদক্ষতা হিচাপে অনুমান, প্ৰেডিকশ্যন তলত দিয়া কোনটোৰ সৈতে জড়িত? ইয়াৰ উত্তৰ অপশ্যন 4টো শুদ্ধ, পঠন। প্ৰেডিকশ্যনটো পঠনৰ লগত জড়িত কৰিব পাৰি। 113 নম্বৰ, শিক্ষাৰ্থীয়ে যেতিয়া ভাল চাকৰি পোৱাৰ উদ্দেশ্যেৰে ভাষা এটা শিকে, তেতিয়া ভাষাটো শিকাৰ প্ৰেৰণা হয়। ইয়াৰ উত্তৰ হ'ব অপশ্যন 2, বাহ্য। 114 নম্বৰ, ভাষাৰ শ্ৰেণীকোঠা এটাত ছাত্ৰ-ছাত্ৰীক তলত দিয়া কোনটোৰ সুবিধা দিয়াটো আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰ যদি আমি অপশ্যনকেইটা চাওঁ, 3টো শুদ্ধ, কাৰণ ভাৱৰ আদান প্ৰদান কৰা। শ্ৰেণীকোঠাত যদি ভাৱৰ আদান প্ৰদান কৰা হয়, তেতিয়া ছাত্ৰ-ছাত্ৰী বেছি উপকৃত হয়। 115 নম্বৰ, ভাষাৰ সমাৱেশী বা সামগ্ৰিক শ্ৰেণীকোঠাত, যাক ইনক্লুচিভ ক্লাছৰুম বুলি কয়, এটাত পঢ়ুৱাওঁতে শিক্ষকগৰাকীয়ে কি কৰা উচিত? ইয়াৰ উত্তৰ হৈছে অপশ্যন 2, শিক্ষণৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীবোৰক সহায় কৰা উচিত। আমাৰ শিক্ষণৰ যিবোৰ কৌশল আছে, সেইবোৰ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীক যদি পঢ়ুওৱা হয়, তেতিয়া সকলো ছাত্ৰ-ছাত্ৰীয়ে একেলগে উপকৃত হয়। 116 নম্বৰ, ভাষা সক্ষমতা বা কুশলতাৰ কাৰণে তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ, তেতিয়া তাৰ 3টো শুদ্ধ হ'ব, সঠিকতা আৰু অনৰ্গলতা বৃদ্ধি কৰা। 117 নম্বৰ, এজন সফল ভাষাৰ শিক্ষকে যেতিয়া এজন সফল ভাষাৰ শিক্ষক হয়, তেওঁক তলত দিয়া কোনটো কাম কৰিব? ইয়াৰ উত্তৰ হৈছে অপশ্যন 2, শিক্ষাৰ্থীৰ কথন সময় বৃদ্ধি কৰে। বাকীকেইটাও আপোনালোকে অপশ্যনবোৰ পঢ়ি চাব, তেতিয়াহে আপোনালোকে পৰীক্ষাটো এনেকুৱা ধৰণৰ অপশ্যন পালে শুদ্ধটো বাচিব পাৰিব। 118 নম্বৰ, অক্ষৰ ছপা সমৃদ্ধ পৰিৱেশ দেশ আৰু দেশৰ অবিচ্ছেদ্য অংগ। ইয়াৰ যদি উত্তৰটো চাওঁ, আমাৰ ইয়াত সাক্ষৰতা আৰু ভাষা হ'ব, কাৰণ অক্ষৰ ছপা সমৃদ্ধ পৰিৱেশ সাক্ষৰতা আৰু ভাষাৰ এটা অবিচ্ছেদ্য অংগ। 119 নম্বৰ, সমল হিচাপে বহুভাষিকতাৰ অৰ্থ কি? ইয়াৰ উত্তৰ হৈছে অপশ্যন 4, সমল হিচাপে বহুভাষিকতাৰ অৰ্থ হৈছে শিকাৰুৰ ভাষাবোৰ কৌশল হিচাপে ব্যৱহাৰ কৰা। বাকীকেইটাতকৈ এইটো বেছি এপ্ৰপ্ৰিয়েট। 120 নম্বৰ, অংকিত নামৰ দৃষ্টি প্ৰতিবন্ধী ছাত্ৰ এজনে তোমাৰ শ্ৰেণীকোঠাত আছে, এগৰাকী ভাষাৰ শিক্ষক হিচাপে তুমি কি কৰিবা? বিশেষকৈ পেডাগজি প্ৰশ্নবোৰ এনেকুৱাই হয়, নিজকে শিক্ষক হিচাপে লৈ পিনি প্ৰশ্নবোৰ কৰিব লাগে। ইয়াৰ যদি অপশ্যনবোৰ চাওঁ, গোটেইকেইটা অপশ্যন পঢ়িলে আমি 4টো বেছি এপ্ৰপ্ৰিয়েট পাম। কণ্ঠস্বৰৰ উঠা-নমা বা শাখাঘাত, বিৰাম আদিৰ প্ৰয়োগ কৰি স্পষ্টকৈ কথা ক'বা আৰু শিক্ষণ সামগ্ৰীবোৰ স্পষ্ট কৰি অনুভৱ কৰিবলৈ দিবা। অকল শিক্ষণ সামগ্ৰীবোৰ ব্যৱহাৰ কৰিলেই নহ'ব, ছাত্ৰ-ছাত্ৰীবোৰে তাক অনুভৱ কৰিব পাৰিছেনে, সেইটোতো মন দিব লাগিব। 136 নম্বৰ, বাকীবোৰ প্ৰশ্ন পেছেজৰ, গতিকে মই দিয়া নাই, অকল পেডাগজিৰ প্ৰশ্নখিনি দিছোঁ।
পাঠ এটা সম্পূৰ্ণ কৰাৰ পাছত শিক্ষকে ছাত্ৰ-ছাত্ৰীবোৰক পাঠটোত থকা বিভিন্ন ধৰণৰ বিশেষ্য পদবোৰ বাছি উলিয়াই দিয়া হোৱা বাকচৰ ভিতৰত বৰ্গাকাৰ স্থানত লিখিবলৈ দিছে। এই কাৰ্যটো তলত দিয়া কোনটোৰ উদাহৰণ? ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ, উত্তৰ হ'ব অপশ্যন 4 প্ৰসংগক্ৰমে বা প্ৰসংগানুসৰি ব্যাকৰণ। 137 নম্বৰ, ড্ৰেছ হৈছে শিশুৱে যোগাযোগৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এক অৱচেতন প্ৰক্ৰিয়া। ইয়াৰ উত্তৰ হৈছে অপশ্যন 2 ভাষা আহৰণ। ভাষা আহৰণ হৈছে শিশুৱে যোগাযোগৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এক অৱচেতন প্ৰক্ৰিয়া। 138 নম্বৰ, শিক্ষক হিচাপে তুমি ছাত্ৰ-ছাত্ৰীৰ মাজত পঠনৰ আগ্ৰহ কেনেদৰে বৃদ্ধি কৰিবা? ইয়াৰ যদি আমি অপশ্যনবোৰ গোটেইকেইটা চাওঁ, এনচাৰ হ'ব অপশ্যন 3 ছাত্ৰ-ছাত্ৰীৰ মাজত আগ্ৰহ উপজাকৈ বয়স উপযোগী শিশু সাহিত্য পঢ়িবলৈ দি। 139 কুৱেশ্যন, তলত উল্লেখ কৰা কোনটোৱে ছাত্ৰ-ছাত্ৰীৰ মাজত ভাষা শিকাৰ স্তৰৰ মূল্যায়ন কৰাত সহায় কৰে? ইয়াৰ উত্তৰ হৈছে অপশ্যন 3 ছাত্ৰ-ছাত্ৰীবোৰক সিহঁতৰ ধাৰণাবোৰ আৰু কল্পনাবোৰ মুকলিকৈ প্ৰকাশ কৰাৰ সুযোগ দিয়া। ছাত্ৰ-ছাত্ৰীবোৰক যদি সিহঁতৰ ধাৰণা আৰু কল্পনাবোৰ প্ৰকাশ কৰিব দিয়া হয়, সিহঁতৰ মূল্যায়ন কৰাত সহজ হৈ পৰে। 140 নম্বৰ, বিষয়বস্তুৰ জ্ঞান আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰীয়ে শুনা দফা এটাৰ বিশেষ অৰ্থ উদ্ধাৰ কৰিছে আৰু বাৰ্তাটো গঠন কৰা বাক্য, বাক্যাংশ আৰু শব্দবোৰৰ অৰ্থ উদ্ধাৰ কৰিছে। শুনা দফাটোৰ অৰ্থোদ্ধাৰ বা অৰ্থানুমান কৰাৰ এই ধৰণ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? এইটো যদি চাওঁ, প্ৰথমতে যিহেতু তেওঁলোকে দফাটো পঢ়িছে, তাৰ পৰা ভাঙি ভাঙি তেওঁলোকে অৰ্থ উদ্ধাৰ কৰিছে, গতিকে এইটো হ'ব অধোগামী বা ঊৰ্ধ্বনিম্ন উপদক্ষতা, টপ ডাউন, যিটো ওপৰৰ পৰা তললৈ আহে। এটা দফাৰ পৰা যদি আমি ধ্বনিলৈকে যাওঁ, তেতিয়া তাক কোৱা হয় টপ ডাউন, আৰু যেতিয়া আমি ধ্বনিৰ পৰা এটা দফালৈকে যাওঁ, তেতিয়া তাক কোৱা হয় বুটম আপ। 141, শিকাৰুৰ ভাষা শিকন উন্নীত কৰিবৰ কাৰণে তলত দিয়াবোৰৰ ভিতৰত কোনটো ফিডবেক দিয়াৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ? ইয়াৰ যদি আমি অপশ্যনবোৰ চাওঁ, ইয়াৰ উত্তৰ 3 শুদ্ধ, কাৰণ শিকাৰুৰ মাতৃভাষাৰ প্ৰভাৱৰ কাৰণে হোৱা ভুলবোৰ আওকাণ কৰি শিক্ষকে ভুল বিশ্লেষণ কৰা উচিত আৰু তাৰ পাছত ভুলবোৰ শুধৰোৱাৰ কাৰণে কৌশল গ্ৰহণ কৰা উচিত। পাঠ্যক্ৰম অতিক্ৰমি যোৱাৰ অৰ্থ হৈছে, পাঠ্যক্ৰম অতিক্ৰমি যোৱাৰ অৰ্থটো হৈছে পাঠ্যপুথিৰ উপৰিও অতিৰিক্ত সমল দিয়া, নিজৰ পাঠ্যপুথিৰ উপৰিও অতিৰিক্ত সমল দি শিক্ষাদান কৰা। 143, ভাষাৰ পাঠ এটা পঢ়োৱাৰ পাছত শিক্ষকে বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ পাঠৰ বিষয় কিছুমান ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ দিছে, কাৰণ বিষয়বোৰৰ ভাষাৰ পাঠটোৰ লগত সম্পৰ্ক আছে। এই পদ্ধতিটো বা অভিগমটো কি বুলি কোৱা হয়? এইটো কোৱা হয় পাঠ্যক্ৰম অতিক্ৰমী ভাষা। 144, শিকাৰুৰ পঠন দক্ষতা বৃদ্ধিৰ আটাইতকৈ উত্তম উপায়টো কি? শিকাৰুৰ পঠন দক্ষতা বৃদ্ধি কৰিবলৈ আটাইতকৈ উত্তম উপায়টো হৈছে বাস্তৱ জীৱনৰ পৰিৱেশত যোগাযোগ কৰা। তেওঁলোকক বাস্তৱ জীৱনৰ লগত যদি যোগাযোগ কৰাব পাৰি, তেতিয়া পঠন দক্ষতা বৃদ্ধি হয়। 145, ব্যাকৰণ শিক্ষাই ডেছ বৃদ্ধি কৰে। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত অপশ্যন 2 শুদ্ধ, ব্যাকৰণ শিক্ষাই সঠিকতা বা শুদ্ধতা বৃদ্ধি কৰে। 146, ভাষাৰ শিক্ষক এগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক সিহঁতৰ ওচৰত বহা সহপাঠীজনৰ বৰষুণৰ বতৰ এটাৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ দিছে। ইয়াত কি কৰা হৈছে? ইয়াত যদি আমি চাওঁ, অপশ্যন 2টো শুদ্ধ, ধাৰণাৰ মৌখিক প্ৰকাশ বৃদ্ধি কৰিব। লিখনৰ প্ৰচেছ এপ্ৰ'চে তলত কোনটো ক্ৰম অনুসৰণ কৰে? ইয়াৰ আমি আচলতে ৰাইটিঙৰ প্ৰচেছ এপ্ৰ'চকেইটা মনতে ৰাখিব লাগে, কাৰণ এইকেইটা পেডাগজি প্ৰশ্নত আহিবই। ইংলিছ পেডাগজিত হ'লেও আহে, হিন্দীত হ'লেও আহে আৰু অসমীয়াত হ'লেও আহে। ইয়াৰ যদি উত্তৰটো চাওঁ আমি, অপশ্যন 4টো শুদ্ধ, প্ৰথম মস্তিষ্ক মন্থন হয়, তাৰপিছত খচৰা প্ৰস্তুতকৰণ, তাৰপিছত আওৰোৱা আৰু একেবাৰে শেষত সম্পাদনা। গতিকে অপশ্যন 4 শুদ্ধ, বি, ডি, চি, এ। এই প্ৰশ্নবোৰ মই প্ৰেক্টিছ কৰা, গতিকে চিনবোৰ দি থোৱা আছে। 148, এগৰাকী ভাষাৰ শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীবোৰক নিজৰ নিজৰ পত্ৰাধাৰ বা পৰ্টফলিঅ' সিহঁতৰ 5টাকৈ আটাইতকৈ ভাল বস্তু ৰাখি বাকীবোৰ আঁতৰাই থ'বলৈ দিছে। তাৰ পাছত শিক্ষকগৰাকীয়ে সিহঁতৰ বাছনিৰ প্ৰতিক্ৰিয়া সুধিছে। এই প্ৰতিক্ৰিয়াটো কি হ'ব? ইয়াৰ অপশ্যনকেইটা যদি চাওঁ, ইয়াৰ উত্তৰ হ'ব অপশ্যন 2, এই প্ৰক্ৰিয়াটোৰ জৰিয়তে স্ব-মূল্যায়ন কৰা হৈছে। 149, তলত দিয়া সমলবোৰৰ ভিতৰত কোনটো প্ৰাৰম্ভিক স্তৰৰ ছাত্ৰ-ছাত্ৰীক ভাষা শিকাওঁতে আটাইতকৈ গুৰুত্বপূৰ্ণ? যিহেতু ইয়াত প্ৰাৰম্ভিক স্তৰ বুলি কৈছে, গতিকে অপশ্যনকেইটাৰ ভিতৰত অপশ্যন 1টো শুদ্ধ, শিশু সাহিত্য। তেওঁলোকক সাধুৰ জৰিয়তেও আমি বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰিব পাৰোঁ। 150 নং,
ছাত্ৰ-ছাত্ৰীৰ মৌখিক দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে তলত উল্লেখ কৰা কোনটো কাৰ্য আটাইতকৈ কম গুৰুত্বপূৰ্ণ। ইয়াত যিহেতু কম গুৰুত্বপূৰ্ণ বুলি কৈছে, গতিকে আপোনালোকে প্ৰশ্নখন দিওঁতে এনেকুৱা কম বা নহয় শব্দবোৰ গোল দি ল'ব, তেতিয়া ভুল হোৱাৰ চান্স নাথাকে। ইয়াৰ অপশ্যন হ'ব ৩ শুদ্ধ, শিক্ষকৰ লগে লগে সাধুটো আওৰোৱা। যদি আপোনালোকে প্ৰশ্নখিনিৰ পৰা উপকৃত হ'ল, ভিডিঅ'টো লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আকৌ পেডাগজিৰ বেলেগ প্ৰশ্ন লৈ পাৰ্ট 2 লৈ আহি আছোঁ। ধন্যবাদ।